हेलो एवरीवन नमस्कार मैं अरुणिमा आपनालोक सकलोके मोर चेनेलলৈ स्वागतम जनाइছো আৰু আমি আছো চানডুবিত ইয়াৰ ৰাতিপুৱা দেখিছেনে কিমানে কুঁৱলী আৰু তেতিয়া আছিলে ডিসেম্বৰ মাহৰ ৰাতিপুৱা গতিকে কুঁৱলীৰে বাট নেদেখা হৈ আছে আৰু কেমেৰাত যিমানকৈ দেখিছে তাতকৈ খুব বেছি কুঁৱলী তাত আছিলে আৰু এনেকৈ আমি ৰাতিপুৱা উঠি ললো আৰু দেখিলো সূৰ্য দেৱতা এতিয়াও কুঁৱলীৰ প্ৰকোপত ধুনীয়াকৈ সোমাই আছে বাৰু যিয়ে যি নহওক আমি উঠি পেলাই চৌপাশটো চালো আৰু সঁচাকে প্ৰকৃতি যে ইমানেই মনোমোহা ইমানেই ধুনীয়া খুব ভাল লাগিলে এই টঙি ঘৰটোতো উঠি চালো কিনো আছে বুলি আৰু এই যে ওচৰে পাজৰে টেণ্টবিলাক দেখিছে সেই টেণ্টবিলাকতে আমি কালি ৰাতি কটালো আৰু ইমান ভাল লাগিল আৰু মোৰ এয়া প্ৰথম অভিজ্ঞতা টেণ্টত ৰাতি কটোৱাৰ কিন্তু সঁচাকে বহুত ভাল লাগে আৰু প্ৰকৃতিয়ে সঁচাকৈ হাত খুলি দান কৰিছে এই ঠাইটুকুৰত আসলে অসম এনেও বিনন্দীয়া কিন্তু এই কিছুমান যে ঠাই আছে য'ত যান্ত্ৰিকতাৰ প্ৰভাৱ এতিয়াও কিছু পৰিমাণে কম সেই জেগাবিলাক বিৰাটেই ধুনীয়া এতিয়া আমি ওলাইছো এটা ৱাটাৰফল চাবলৈ আৰু আমাৰ লগতে সেই স্থানত থকা বেলেগ যিসকল দৰ্শনাৰ্থী আছিলে তেওঁলোকো আমাৰ লগত ওলাইছে আৰু আমি সকলোৱে মিলি আজি জলপ্ৰপাতটো চাবলৈ গৈ আছো এয়া মোৰ লগত মোৰ কলিগসকল আছে আমি চাৰিওজনী মিলি আৰু এই প্লেনিংটো বেছিকৈ মানে আগভাগ লৈছিলে আমাৰ এই টুৰিজিম ডিপাৰ্টমেণ্টৰ এগৰাকী মেম গতিকে খুব ভাল লাগিলে আৰু বিৰাট এনজয় কৰিলো আমি এই ঠাইটুকুৰৰ জলপ্ৰপাতটো ৰাণী খমাৰ অঞ্চলৰ অন্তৰ্গত আৰু ইয়াতে চাওকচোন গোটেই ৰাস্তাটোৱে যথেষ্ট মানে অভিযানমূলক মানে ক'বলৈ গ'লে একদম সহজতে আপুনি গৈ পেলাই জলপ্ৰপাতটো পাব তেনেকুৱা নহয় আচলতে মেবি জলপ্ৰপাতবিলাক য'ত আছে তেনেকুৱাই হয় কিন্তু মোৰ এইটো প্ৰথম অভিজ্ঞতা আৰু ইমানেই ভাল লাগিছে নহয় কি ক'ম মুখেৰে হাঁহি ওলাই গৈছে যদিও কষ্ট কৰিছোঁ তথাপিও এয়া কলিগসকল আহি আছে এয়া দুগৰাকী আগত গৈ আছে আৰু দেখিছেনে ইমান ঠেক লুংলুঙীয়া ৰাস্তা আৰু ইফালে আছে আপোনাৰ কুলসী নৈ আৰু এয়া নাও চলিয়ে আছে আপোনালোকে ইতিমধ্যে জানেই চাগে কুলসী নৈ বিৰাট বিখ্যাত এটা হ'ল শিহুৰ কাৰণে আৰু নদীত পোৱা শিহুৰ কাৰণে কুলসী নৈ বিখ্যাত আৰু আপোনালোকে এইটোও জানে যে গুৱাহাটীৰ চিটি এনিমেলেই হ'ল শিহু গতিকে এই কুলসী নৈখনতে শিহু পোৱা গৈছিলে এটা সময়ত আৰু এনেকৈ নৈৰ পাৰে পাৰে কুলসী নৈৰ পাৰে পাৰে লুংলুঙীয়া বাটেদি আমি গৈ আছোঁ জলপ্ৰপাতটো চাবলৈ চাওকচোন কি হ'ব আমি জলপ্ৰপাত চাবলৈ পাওঁনে নাই ফাইনেলি আমি জলপ্ৰপাতৰ কাষ চাপিলোঁ বহুতো দুৰ্গম ৰাস্তা অতিক্ৰম কৰি একদম উশাহটো টানি গৈছে কাৰণ যথেষ্ট ওপৰলৈ উঠিছোঁ আৰু এনেকৈ গোটেই ৰাস্তাটো জিৰজিৰকৈ পানী বৈ আছে তেনেকৈয়ে খুপি খুপি আমি উঠি গ'লোঁ ওপৰত জলপ্ৰপাতটো চাবলৈ আৰু খুব সুন্দৰ জলপ্ৰপাত এটাও কি সুন্দৰ জলপ্ৰপাত ভৰি গ'ল আনফালে এয়া ফটোৰ বাবে পজ দিয়া আছিলোঁ কিন্তু গম পোৱা নাছিলোঁ যে ইতিমধ্যে ভিডিঅ' হৈ আছে কিন্তু যিয়ে যি নহওক সেই ভিডিঅ'টোৱে মই ইয়াতে সংলগ্ন কৰি দিলোঁ আৰু ইয়াতে আছে মোৰ লগৰবিলাক এইফালে তনুজা স্বপ্নালী মেম দেৱজ্যোতিকাৰ একদম তাই লিডতে আমি এই গোটেইখিনি চাবলৈ পাইছোঁ আৰু খুব ভাল লাগিলে আৰু এই যিটো আমি ট্যুৰ কৰিলোঁ সেইটো কেতিয়াও নাপাহৰোঁ জীৱনত কাৰণ মোৰ জীৱনত প্ৰথমটো এনেকুৱা ট্যুৰ য'ত প্ৰকৃতিৰ মাজত ইমান ধুনীয়াকৈ এদিন কটাবলৈ সময় পালোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ বহুত মানুহ আছিলে কাৰণ যিহেতু ৰাণী খমাৰ সেইকণে কুলসী নৈৰ পাৰত পিকনিক স্পটো আছে ইয়াৰ পিছত মই আপোনালোকক দেখুৱাম গতিকে বহুত মানুহ আছিলে ইয়াতে মানুহে ভয় কৰিব নালাগে যথেষ্ট মানুহ আছে মানুহৰ সমাগম যথেষ্ট আছে গতিকে ধুনীয়াকৈ আপোনালোকে আহিলে এই জলপ্ৰপাতটো চাবলৈ পাৰিব আহোঁতে থলুৱা দোকানৰ পৰা এনেকৈ বগৰী কিনি আনিছিলোঁ পকা বগৰীত জলকীয়া নিমখ
কি ধুনীয়া আৰু এই গোটেই যিটো যাত্ৰাৰ কষ্ট এই বগৰীকেইটাই পাহৰাই দিলে। এতিয়া আমাৰ উভতনি যাত্ৰা, আমি লাহে লাহে নামি আছোঁ। এয়া দেখিছেনে আমাৰ বাইদেউসকলেও বেলেগ আন যিবিলাক বয়সস্থ লোক আছিলে তেওঁলোকক ধৰি মেলি হ'লেও নমাই সহায় কৰি দিছে। আৰু এতিয়া আমি এই ঘাটটোৰ পৰা যাম সিটো ঘাটলৈ, গতিকে এটা নাও আহিবলৈ ৰৈ আছোঁ আৰু তেওঁলোকৰ মাজত কথা বতৰাও ইতিমধ্যে হৈ আছে যে তেওঁলোকে আমাক সিপাৰলৈ নিলে কিমানকৈ ল'ব। আৰু মই ইফালে গোটেই জেগাটুকুৰি ভিডিঅ' কৰাত ব্যস্ত, যিহেতু এইবিলাক ঠাই আৰু কেতিয়াবা অহা হ'ব নহয় মই নিজে নাজানো। গতিকে মোৰ কেমেৰাৰ লেন্সত এই সকলোখিনি বন্দী কৰিবলৈ মই চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকেও এই ভিজুৱেলছবোৰ চাই বহুত ভাল পাইছে। এয়া চাওকচোন কুলসী নৈৰ পানীত বালিচন্দাবোৰ কেনেকৈ ৰ'দত জলমলাই আছিলে, দেখি মোৰ ইমান ভাল লাগিল ময়ো ৰাখি থলোঁ। আৰু এইফালৰ সিপাৰৰ পৰা আহিলে এটা নাৱৰীয়াৰ দল। আৰু পানীবোৰ দেখিছেনে, ইমান স্বচ্ছ নহয়, তলৰ বালিবোৰো দেখি থাকে। আৰু চাৰিওকাষে খুব ধুনীয়া হাবি বন আছে। আৰু এই নদীখনেই হ'ল কুলসী নৈ। আৰু এই কুলসী নৈতে এটা সময়ত শিহু পোৱা গৈছিলে, যিটো বৰ্তমান গুৱাহাটীৰ চিটি এনিমেল বুলিও কোৱা হয়। এয়া আমাৰ গোটেই লগৰখিনি আৰু তাৰ লগতো আন অন্য যাত্ৰীবিলাকো আছিলে, যিহেতু এখন নাৱত কেইবাজনো যাত্ৰী তেওঁলোকে লয়, গতিকে আমাৰ লগত অন্য সহযাত্ৰী সকলো আছিলে আৰু খুব ভাল লাগিলে। আৰু ইফালে আমি লাহে লাহে এনেকৈ নাৱেৰে পাৰ হৈ আহি ইপাৰ পাবলৈ, ইটো ঘাট পাবলৈ সক্ষম হ'লোঁ। আৰু ইয়াতে চাওকচোন, এইকণতে আপোনালোকে খুব সুন্দৰভাৱে দেখিছেনে বালিবোৰ কেনেকৈ জিলিকি আছে, ৰ'দত একদম পানীত জলমলাই আছে আৰু খুব ভাল লাগিল। আৰু এয়া হ'ল পিকনিক স্পট কুলসী নৈৰ পাৰত। আৰু সেইদিনাখনো বহুতকেইটা আমি পিকনিক পাৰ্টি দেখিছিলোঁ আৰু এনেকৈ ধৰণৰ বিভিন্ন থলুৱা বস্তুৰে সৰু সৰু দোকান আছিলে এনেকুৱা আইতাহঁতৰ। আৰু এয়া দেখিছেই গাড়ীবিলাক আছেই পিকনিকৰ, গতিকে মানুহৰ সমাগম তাত অলেখ। আপোনালোকে গৈ বহুত ভাল পাব, এটা দিন এনজয় কৰিবলৈ যাব পাৰে আৰু খুবেই ধুনীয়া, খুব ভাল লাগিলে। আৰু এয়া হ'ল দেৱজ্যোতিকা দেৱ বুলি মাতোঁ আমি। আৰু এইবিলাক থলুৱা বস্তু কিছুমানো তাতে বজাৰত আছিলে আৰু খুব ভাল লাগিলে বজাৰৰ বস্তুখিনিও। আৰু আমি বিশেষকৈ খোৱা বস্তুৱে কিনিলোঁ, টেঙা, বিশেষকৈ ৰাবাব টেঙা খালোঁ, আমি আৰু খালোঁ বগৰী, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ। এতিয়া মই পাহৰি গৈছোঁ যিহেতু বহুত দিনৰ পিছত মই ব্লগটো বনাইছোঁ। আৰু এই সকলোখিনি চাই মেলি আমাৰ এতিয়া উভতনি যাত্ৰা হৈছে পুনৰ আমি য'ত থাকিছিলোঁ সেই ঠাইটুকুৰালৈ। এতিয়া আমি ৰাতি য'ত থাকিছিলোঁ তেওঁলোকে আমাক ব্যৱস্থা কৰি দিছিলোঁ জলপ্ৰপাতটো খাবলৈ। এতিয়া আমি পুনৰ গৈ আছোঁ আমি কালি থকা ঠাইখনলৈ। আৰু তাতে গৈ থাকোঁতে দেখিলোঁ হাতীৰ জাক, দেখিছেনে, বনৰীয়া হাতী নামি আহিছে পথাৰৰ শস্য খাবলৈ। আৰু সেয়া চাবলৈ মানুহ অলেখ আছিলে আৰু তেওঁলোককো এনেকৈ ৰাখি দিলোঁ। আৰু ইফালে আমি প্ৰায় পালোহি আমাৰ গন্তব্যস্থল। আৰু তাৰপিছতে আমি তাত লাঞ্চ কৰিলোঁ। আচলতে মোৰ লাঞ্চৰ ক্লিপ লোৱাই নহ'ল, যিহেতু যথেষ্ট পৰিমাণে ভাগৰুৱা আছিলোঁ। আৰু এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। থেংকছ ফৰ ৱাচিং, বাই বাই।